ফাইনেন্সিয়েলি সিকিউৰ হৈ কেনেকৈ থাকিব পাৰি ফাইনেন্সিয়েলি সিকিউৰ হৈ থকাৰ ফাৰ্ষ্ট নিয়মটোৱে হৈছে আমি এছেট আৰু লাইবিলিটিৰ বিষয়ে জানিব লাগিব আচলতে এতিয়া এছেট মানেনো কি লাইবিলিটি মানেনো কি সহজ ভাষাত কৈছোঁ এছেট সেইবোৰ বস্তু যিবিলাক বস্তু আপোনাৰ পকেটত পইচা আনি দিয়ে ঠিক আছে ক্লিয়াৰ আৰু লাইবিলিটি সেইবোৰ বস্তু যিবিলাকে আপোনাৰ পকেটৰ পৰা পইচা লৈ গৈ থাকে সেইবোৰে লাইবিলিটি এতিয়া এছেট আমি কাক কম আচলতে এছেটৰ উদাহৰণত মোবাইলটোৱে হ'ব পাৰে মোবাইলৰ পৰা যদি আমাৰ 1 টকা 2 টকা বা যিকোনো ধৰণৰ এটা ইনকাম হয় তেন্তে সেই মোবাইলটোৱে আমাৰ কাৰণে এছেট হৈ পৰে কাৰণ আমি এই মোবাইলটোৱে আমাক অকণমান পইচা আনি দি আছে ন তো সেইটোৱে এছেট হৈ পৰে আৰু মোবাইলটোৱে লাইবিলিটিও হ'ব পাৰে যদিহে আপুনি ইয়াৰ পৰা বা মোবাইলটোৰ পৰা একো ইনকাম পোৱা নাই বা সেই মোবাইলটোৰ পৰা আপোনাৰ একোৱেই লাভ হোৱা নাই যিকোনো ধৰণে লাভ হোৱা নাই তেন্তে তেতিয়াই মোবাইলটোৱেই হৈ পৰে আপোনাৰ কাৰণে লাইবিলিটি কাৰণ আপোনাক মাহে মাহে ৰিচাৰ্জ কৰি থাকিবলগীয়া হৈছে মানে পকেটৰ পৰা পইচা লৈ গৈ আছে মোবাইলটোৱে তেতিয়া মোবাইলটোৱেই লাইবিলিটি হৈ পৰে এতিয়া যদি আপুনি সাউণ্ড চিষ্টেম কিনিবলৈ যদি বিয়া আজিকালিতো বিয়াত বহুত চলে এইবোৰ আমাৰ অসমত তো সেই সাউণ্ড চিষ্টেমটো আপোনাৰ কাৰণে এছেট হৈ পৰিব যদি আপুনি সাউণ্ড চিষ্টেম কিনি পেলাই প্ৰতি ঘৰে ঘৰে বা প্ৰতিটো বিয়াত ভাড়া দি পেলাই 1000 হওক বা 2000 টকা ইনকাম কৰে প্ৰতিটো বিয়াগিৰিৰ পৰা তেতিয়াই এই সাউণ্ড চিষ্টেমটোৱে আপোনাৰ কাৰণে এছেট হৈ পৰে কাৰণ ই আপোনাৰ এমপ্লয়ি হৈ পৰে যি এমপ্লয়িয়ে আপোনাৰ কাৰণে টকা লৈ আনিয়ে থাকে এটা DSLR আপোনাৰ কাৰণে এছেট হ'ব পাৰে যদি আপুনি ইয়াক ভাড়া লৈ দিয়ে আৰু ন এই DSLRটোৱে আপোনাৰ কাৰণে এছেট হৈ পৰে এই DSLRটোৱে আপোনাৰ কাৰণে লাইবিলিটি হ'ব পাৰে কাৰণ আপুনি ইয়াক 50,000-60,000 টকা দি পেলাই কিনিছে আৰু আপুনি কি কেৱল নিজৰ চখ পূৰণৰ কাৰণে ফেচবুক ফটো আপলোড দিছে সেই DSLRৰে ফটো উঠি আৰু কিছুমানক ইমপ্ৰেছ কৰিবৰ কাৰণে মানে শ্ব' অফ কৰিবৰ কাৰণে DSLRটো কিনিছে তো এই বস্তুটোৱে আপোনাৰ কাৰণে লাইবিলিটি হৈ পৰে কাৰণ আপোনাৰ 45 বা 60,000 এনেই কেৱল শ্ব' অফ কৰিবৰ কাৰণে আপোনাৰ গুচি গ'ল তো এই DSLRটোৱে আপোনাৰ কাৰণে লাইবিলিটি হৈ পৰে আচলতে কেতিয়াবা কিবা বস্তু বিয়াও হৈ যাব লেন্স কিনিব লাগিব তেতিয়া এই DSLRটোও আপোনাৰ কাৰণে লাইবিলিটি হৈ পৰে তো ফাইনেন্সিয়েলি সিকিউৰ হোৱাৰ বা ধনী হোৱাৰ প্ৰথম নিয়মটোৱেই হৈছে আপুনি এছেট আৰু লাইবিলিটিৰ বিষয়ে জানিব লাগিব আশা ৰাখিছোঁ আপুনি এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে